আজিৰ যুগত এটা মিথ হৈ গৈছে যে ধনে ধনক আকৰ্ষিত কৰে আৰু সেইবাবে ধনী ব্যক্তিসকল বেছি ধনী হৈ গৈ আছে আৰু দুখীয়া শ্ৰেণীৰ লোকসকল ফাইনেন্সিয়েলি উইক হৈ গৈ আছে। কিন্তু এইটো সম্পূৰ্ণ ভুল। ইয়াক আপুনি আপোনাৰ মাইণ্ডৰ পৰা উলিয়াই দিয়ক, কিয়নো মানি মেণ্টেলিটি, মানি ব্লু প্ৰিণ্ট, মানি মেনেজমেণ্টেহে টকাক আকৰ্ষিত কৰে। ইউ কেন চে ইটছ অল এবাউট মাইণ্ড গেম। আপুনি ধৰি ল'ব পাৰে এইটো এটা গেম হয় আৰু চেম্পিয়ন হ'বলৈ হ'লে কিছুমান ৰুলছ আপুনি ফ'ল' কৰিব লাগিব। হেল্ল' ফিউচাৰ বিলিয়নাৰ্ছ, ৱেলকাম টু ভিক্টৰী এম্পায়াৰ, য'ত সকলোৱে একগোট হয় এটা সাৰ্থক জীৱন উপভোগ কৰিবলৈ। নম্বৰ 1, ফ'কাছ অন মেকিং মোৰ মানি দেন ছেভিং মানি। খৰচ কম কৰা আৰু টকা বচোৱা। এট এণ্ড অফ দ্য টাইম তুমি ধনী হৈ যাবা বচোৱা টকাখিনিৰে। এইবোৰ কথা আমি সৰুৰে পৰা শুনি আহি আছোঁ আৰু এতিয়াও আমাতকৈ ছিনিয়ৰসকলে এইটো এডভাইচ দিয়ে। কিন্তু সঁচানে বাৰু এইষাৰ কথা? আহক চাওঁহি। যিখিনি টকা আমি কৃপণালী কৰি অলপ চলপ বচাই লওঁ, সেইখিনি ধন কোন ফাকেদি খৰচ হৈ যায় আমি গমকে নাপাওঁ। আৰু বহুত টকা বচায়ো পৰিকল্পনা কৰা মতে কাম আমি কৰিব নোৱাৰোঁ। গতিকে আমাৰ ফ'কাছ বচোৱাত নহয়, কিদৰে মাল্টিপল ইনকাম চ'ৰ্চ জেনেৰেট কৰিব পাৰি তালৈহে ধ্যান দিব লাগে। তেহে আমি আমাৰ প্ৰয়োজনখিনি পূৰ্ণ কৰিব পাৰিম। এইটো ভুল বহুত ডাঙৰ ডাঙৰ আৰু শিক্ষিত ব্যক্তিসকলেও কৰে, ভাল গাইডেন্স নোপোৱাৰ বাবে আৰু ফাইনেন্স বা মানি ৰিলেটেড জ্ঞান নথকাৰ বাবে। কিন্তু মই আশা কৰোঁ এইটো ভিডিঅ' মন দি চোৱাৰ পিছত আপুনি এইটো ভুল নকৰিব। নম্বৰ 2, ডোন্ট শ্ব' হাউ মাছ মানি ইউ হেভ। আপুনি কেতিয়াও ভাবিছেনে যে কিয় কিছুমান মানুহে এক্সট্ৰিমলি ৰিচ থকা স্বত্বেও পিছলৈ লাহে লাহে নিজৰ আটাইখিনি ধন হেৰুৱায়, আগতে য'ত আছিলে তাতে গুচি যায়গৈ। আজিৰ এই আধুনিক আৰু কৃত্ৰিম পৃথিৱীখনত মানুহে শ্ব' অফ কৰি আত্মসন্তুষ্টি লাভ কৰে, কিমান এচিভ কৰিছে, আগতকৈ কিমান আগলৈ আগবাঢ়িছে, এইবোৰ আনৰ আগত কৈ নিজৰ সফলতা প্ৰকাশ কৰে। আৰু এইটো সঁচা যে আমাৰ ফাইনেন্সিয়েল চিটুৱেশ্যনেই আনৰ আগত আমাৰ ছ'চিয়েল ষ্টেটাছ ডিফাইন কৰে। কিন্তু স্বত্বেও এইটো ভুল কৰাৰ পৰা আমি দূৰত থাকিব লাগে। আৰু অলপ সময়ৰ বাবে আমাৰ মনটোক ভাল লাগিব পাৰে যেতিয়া এইবোৰ শুনি আনে আপোনাৰ প্ৰশংসা কৰিব। কিন্তু মনত থ'ব, আপোনাৰ ফ্ৰেণ্ডছ বা প্ৰিয়জনে আপোনাৰ বিৰোধ কৰা আৰম্ভ কৰিব, কাৰণ তেওঁলোকে কেতিয়াও নিবিচাৰিব আপুনি জখলাত আগুৱাই যোৱাটো। চিক্ৰেটলি ইনকাম কৰি আপুনি জীৱনত আগবাঢ়ক ইয়াৰ যোগেদি। এফিলিয়েট মাৰ্কেটিঙৰ নাম নিশ্চয় শুনিছে চাগে, যদি নাই শুনা মই আপোনাৰ 30 ছেকেণ্ডছ সময় ল'ম। আপুনি নিজৰ প্ৰডাক্ট মেনুফেকচাৰ কৰিব নালাগে আৰু প্ৰডাক্ট ডেলিভাৰ কৰাৰো প্ৰয়োজন নাই। জাষ্ট মিডলমেন হিচাপে থাকি আপুনি মাৰ্কেটিং কৰিব লাগে। চেল আহিলে 50% আপুনি ইনকাম কৰিব আৰু এটা চেলত আপুনি 1000কৈ পাব। দেৰি নকৰাকৈ আজি এনৰোল কৰক। নম্বৰ 3, মানি উইল চল্ভ মষ্ট অফ ইয়াৰ মানি প্ৰব্লেমছ। এতিয়া ইউথৰ ব্ৰেইনত এটা পয়জন সোমাই গৈছে যে মানি ইজ এভৰিথিং। য়েছ, মানি ইজ এভৰিথিং, ন' ডাউট। কিন্তু বহুতে ভাবে যে হাতত টকা থাকিলে জীৱনৰ আটাই সমস্যা নাইকিয়া হৈ যাব আৰু আমি কমপ্লিটলি মুক্ত হৈ যাম বন্ধনবোৰৰ পৰা, আৰু ইয়াৰ পৰা আমাৰ বেমেজালি আৰম্ভ হৈ যায়। টকাই আমাৰ জীৱনৰ 80% প্ৰব্লেম চল্ভ কৰে, আটাইখিনি নহয়। আৰু এইটো কথা আমি সঘনাই নিজকে ৰিমাইণ্ড কৰাই থাকিব লাগিব। টকা ইউনিভাৰ্চেল কিদৰে কাম কৰে। যদি ঘৰ নাই, ঘৰ এখন আপোনাক দিব, কাৰ বাইক আপোনাক দিব। হায়াৰ এডুকেশ্যন বা বিজনেছ আৰম্ভ কৰিম বুলি যদি ভাবিছে, তাত আপোনাক সহায় কৰিব, কাৰণ এই আটাইবোৰ মানি ৰিলেটেড প্ৰব্লেম হয়। কিন্তু টকাই সকলো সমস্যা সমাধান কৰি দিব, এইটো মূৰ্খতা হ'ব। এইটো সঁচা যে যেতিয়া আমি দুখীয়া পৰিস্থিতিত দিনবোৰ পাৰ কৰি থাকোঁ, তেতিয়া কেৱল আমাক মানি ৰিলেটেড সমস্যা দেখা দিয়ে। কিন্তু জীৱনত যেতিয়া আমি সফলতাৰ শিখৰত থাকোঁ, তেতিয়া আমাৰ ৰিয়েলাইজ হয় যে টকাৰ বাহিৰেও আমাৰ ঢেৰ সমস্যা আছে যি টকাৰে সমাধান কৰিব পৰা নাযাব। আৰু এইবোৰ সমস্যা আপুনি নিজে সমাধান কৰিব লাগিব। আৰু এইষাৰ কথা আপুনি এইবাবেই ধ্যান দিব লাগিব যে গোটেই জীৱন আপুনি ইয়াৰ বেচিছতেই ডাঙৰ আৰু শুদ্ধ ডিচিশ্যনবোৰ যাতে ল'ব পাৰে। নম্বৰ 4, ইনভেষ্ট টাইম বিফৰ ইনভেষ্ট ইয়ৰ মানি। যিকোনো ঠাইতে টকা লগোৱাৰ বা ইনভেষ্ট কৰাৰ আগতে আপুনি ভাবি চাইছেনে আপোনাৰ যিটো বস্তু আটাইতকৈ মূল্যৱান এছেট, আপোনাৰ টাইম, আপুনি তাক কেনেকুৱা আৰু ক'ত ইনভেষ্ট কৰি আছে? কাৰণ টাইম ইজ মষ্ট ইম্পৰ্টেণ্ট দেন মানি। অৱশ্যে এইষাৰ কথা সকলোৱে জানে কিন্তু বুজি নাপায়। চাওক, আৰম্ভণিতে ইনভেষ্ট কৰিবলৈ কাৰোৰ লগত সৰহ টকা নাথাকে, কিন্তু সেইটো সময়ত আমাৰ লগত সময় নিশ্চয় এভেইলেবল থাকে। তেতিয়া আমাক সেইটো সময় ৱেষ্ট নকৰি লাৰ্ণিঙত, প্ৰেক্টিছত আৰু এপ্লাইঙত ইনভেষ্ট কৰিব লাগে। আমি গম পাওঁ যে আপুনি অলৰেডি এজন স্মাৰ্ট ব্যক্তি, সেইবাবে নিজৰ মূল্যৱান সময় উলিয়াই আপুনি আমাৰ এই ভিডিঅ'টো মনোযোগেৰে চাই আছে। আৰু ভিক্টৰী এম্পায়াৰ চেনেলৰ বাহিৰেও ঢেৰ ভিডিঅ' আপুনি আগতে চাইছে। কিন্তু ইয়াৰ লগতে আপুনি আপোনাৰ সময়খিনিক, মূল্যৱান ইনফৰমেশ্যনখিনিক এপ্লাই আৰু প্ৰেক্টিছ কৰিবলৈ লগাব লাগিব। যদি আপুনি এতিয়া ধনী নহয়, তেন্তে আপোনাৰ লগত যে এতিয়া টকা নাই, কাৰণ সেয়া নহয়। ইয়াৰ আচল কাৰণটো হ'ল সঠিক সময়ত আপুনি সঠিক কাম নাই কৰা আৰু সময়খিনিক আপুনি প'ৰলি ইনভেষ্ট কৰি আছে। নম্বৰ 5, মানি ইজ এ টুল, ইউজ ইট চাৰ্চ। টকাই আমাৰ কামবোৰক আৰু বস্তুবোৰক ফাষ্ট বনায়। জ্বলা জুইত ঘিউ ঢালিলে ই যিদৰে বেছি ডাঙৰকৈ জ্বলিব ধৰে, যিকোনো কামতেই যে টকা লাগে সেয়াও নহয়, কিন্তু আমাৰ কামবোৰ দ্ৰুত গতিৰে হ'বলৈহে টকাৰ প্ৰয়োজন। কিন্তু টকাক আপুনি টুল হিচাপে ব্যৱহাৰ কৰাৰ সময়ত বহুত কেয়াৰফুল হ'ব লাগিব, কাৰণ টকা যোদ্ধাৰুৰ তৰোৱালৰ নিচিনা। টকা যদি এনেকুৱা মানুহৰ হাতত আছে যিয়ে জানে যে ইয়াক কিদৰে ব্যৱহাৰ বা মেনেজ কৰিব লাগে, তেন্তে ভাল কথা, তেওঁৰ বাবে এফেক্টিভ ৰিজাল্ট ক্ৰিয়েট কৰিব। কিন্তু যদি টকা অভিজ্ঞতা নাথাকা ইমেচিয়ৰ মানুহৰ লগত গুচি যায়,
তেন্তে চোকা তৰোৱালৰ নিচিনা টকাই তেওঁক ঘাপ মাৰিব আৰু আহত কৰিব। টকাক প্ৰয়োজনীয় অস্ত্ৰ হিচাপে কেয়াৰফুলি ব্যৱহাৰ কৰক, যিয়ে আপোনাৰ জীৱনক স্মুথ আৰু কামবোৰক ফাষ্ট কৰে, কিন্তু অযথা খৰচ আপোনাক দেউলীয়া বনাব পাৰে। আশা কৰোঁ আপোনাৰ এই 5 মিনিট সময় ৱৰ্থ গ'ল। চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কোৰ্চৰ লিংক ডিছক্ৰিপশ্যনত আছে। পাৰ্চেছ কৰি পেচিভ ইনকাম কৰক আৰু সপোনবোৰ পূৰ্ণ কৰক। ধন্যবাদ।